হেল্ল' ভিউৱাৰ্ছ, আমাৰ চেনেলটো চোৱাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ। আমাৰ চেনেলটো চাই যদি আপুনি ভাল পায় তেতিয়াহ'লে লাইক এটা মাৰি দিব, আৰু তলত যে দেখিছে আপুনি সেয়া ছাবস্ক্ৰাইব, এইটো আপুনি দবাই দিব। তাৰ কিনাৰত যে দেখিছে এটা ঘণ্টা বটন, সেইটো দবাই দিব। তেতিয়া আমি যদি নতুন ভিডিঅ' আপোনাক দিওঁ তেতিয়া আপুনি লগে লগে চিধা আপোনাৰ মোবাইলত সোমাই যাব। বন্ধুবৰ্গৰ সৈতে আপুনি হোৱাটছএপ আৰু ফেচবুকত শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। বৰুৱা দেখোন, কি খবৰ? গগৈ দেখোন, এই ৰ'ব দেই, অলপ পিছত কথা পাতিম। এতিয়া বৰ হাগিব লাগিছে বুজিছেনে। আপুনি যাওকচোন, ঘৰতে বহকগৈ। হ'ব, আপুনি আহি লওক, মই ইয়াতে ৰখি আছোঁ। ৰখ তেতিয়াহ'লে, মই আকৌ গান শুনি হাগো জানে, নহ'লে মোৰ হাগাই নোলায়। মই এই FM ৰেডিঅ'টো লৈ লৈছোঁ, অলপ হাগি আহিছোঁ। আপুনি ৰখ তেতিয়াহ'লে হা। হ'ব বাৰু, আপুনি সোনকালে আহিব। মই যাম আৰু আহি যাম সোনকালে। কি বৰুৱা, মজা লাগিলে নে গান শুনি হাগি? গগৈ নক'ব আৰু বুজিছেনে, আজি 15 আগষ্ট নহয়, মই পাহৰিয়ে গৈছিলোঁ। হাগিব লৈছোঁ আৰু তেতিয়া লগাই দিলে নহয় জনগণ মন, চালা থিয়ৈ থিয়ৈ হাগিব লগা হ'ল বুজিছেনে। আজিকালি ল'ৰাবিলাকৰ একেবাৰে বিশ্বাস নাই বুজিছ। মইতো মোৰ গাৰ্লফ্ৰেণ্ডটো নাচাওঁ বুলি মই প্ৰতিজ্ঞা কৰিছোঁ বুজিছ। কিয়, তই কোনোবা ছোৱালীৰ লগত দেখিলি নি তাক? নাই, সিহে মোক বেলেগ ল'ৰাৰ লগত দেখিলে বুজিছ। কি? চালা গুৱাহাটীলৈ যাম বুলি কৈছিলে বুজিছনে। আকৌ যি যদি গুৱাহাটীলৈ গৈছিলে তেতিয়াহ'লে মোক কেনেকৈ দেখিলে কচোন তই? চালা বদমাছ, মিছলীয়া, চালা দগাবাজ, চালা কৰবাৰ। আজি বা তাৰ মই মুখেই নাচাওঁ। চাচোন ৰঘু, বাহিৰত জোন ওলাইছে নে নাই চা। মালিক, বাহিৰততো আন্ধাৰে আন্ধাৰ, কেনেকৈ এতিয়া মই জোন দেখিম? বুৰ্বক, টৰ্চ লৈ চা বুজিছ। হ'ব দিয়ক, মই চাইছোঁ বাৰু। ভাল জধা মুখ এটা পালোঁ দেই, চাকৰ হিচাপে। আবে ৰঘু, চাহ খোৱা না বে? পইচা নাই বে। ব'ল চাহ খাওঁ যদি আমাৰ ঘৰলৈকে যাওঁ, ব'ল আমাৰ ঘৰতে চাহ খাম ব'ল। বাপেৰে আৰু খেদ নাপতাইতো মোক। ঘৰত দেউতা নাই, ব'ল মা আছে, মায়ে বনাই দিব, ব'ল ব'ল, চিন্তা নাই। কিয় খেদিব তোক? নাই, এদিন মোক দেখি পানি মোৰ চেহেৰাটো দেখি তহঁত দেউতাই মোক মহাবদমাছ ধুৰন্ধৰ, আজিৰ পৰা আমাৰ ঘৰলৈ নাহিব বুলি কৈছিলেতো, তোৰ লগ নল'বলৈ কৈছিলে যে, সেইকাৰণে কথাটো সুধিছোঁ। একো নহয়, ব'ল ব'ল আমাৰ ঘৰত ব'ল, ব'ল তাতে বহি দুটাই গপচপ মাৰিম আৰু চাহ খাম ব'ল। ব'ল আৰু তেনেহ'লে। একেবাৰে পাকঘৰলৈ আহিলি যে মোক। চাইছোঁ ৰ মা আচল নাই। তই কোনে গান গাই আছ? মায়ে বাথৰুমত গান গাই আছে। আমাৰ ঘৰৰ চবেই বাথৰুমত সোমাই গান গায় বুজিছ নাই। আবে তোৰ ঘৰত দেখোন চব গায়ক দেখোন বে। আবে নহয়, কথাটো শুন আকৌ, মানে আমাৰ ঘৰৰ বাথৰুমৰ চিট্ৰিনডাল নাইতো, সেইকাৰণে চবেই গান গায় তাত বুজিছ নাই। বহুত দিনৰ পৰা তোক কথা এটা কম বুলি ভাবিছোঁ, কওঁনে? কি ক? মাৰিবি নেকি আকৌ? নেমাৰো, ক। মোৰ মানে ছোৱালী নামত ফেচবুকত 5টা একাউণ্ট আছে বুজিছ। কি ক? ছোৱালী নামৰ 5টা একাউণ্ট খুলি দিছ তই? আবে মোক কথাটো কিয় কৈছ তোক ক? মানে তই 1 মাহৰ পৰা এই জুৰি বুলি ছোৱালীজনী পতাবলৈ বিচাৰি ফুৰিছতো, সেই ছোৱালীজনী আচলতে ময়ে বুজিছ, সেইটো একাউণ্ট মোৰে বুজিছ। ৰ আজি তোক দিম মজা, ৰ। বাঁচাও।